Hello, welcome to Easy Maths with Kopil. আজি 60 second concept series or আজি part 2 হৈছে factorization. Factorization নো কি হয় আমি এই 60 সেকেন্ডতে চাও আহা। Factorization definition লিখি দিছো। Yes, factorization means expressing a number or an expression as a product of its factor. মানে এটা সংখ্যা বা algebraic expression বহুগুণ ৰূপত ভাঙি লিখাটোকে কি কয় factorization বুলি কয়। ঠিক আছে? আমি উদাহৰণ দুটা চাও তেতিয়া গম পাই যাবা কি হয়। আমি 12 কেনেকৈ লিখিব পাৰি 2 into 3 এনেকৈ লিখিব পাৰি নাই এইটো হৈছে আমাৰ এক্সপ্ৰেছ এই প্ৰডাক্ট অফ ইচ ফেক্টৰ বিলাকৰ প্ৰডাক্ট ৰূপত আমি লিখি দিছো হয় নাই তাৰ পিছত x - 9 এইটো কেনেকৈ লিখিব x² - 9 টো x + 3 x - 3 এনেকৈ লিখিব পাৰি হয় নাই এতিয়া টাইপছ অফ ফেক্টৰাইজেশ্যন অৰ্থাৎ ধৰণ কি কি আছে চাই লওক তিনটা আছে দুটা লিখিছো আৰু এটা আছে তাইলে কমন ফেক্টৰ কি আছে 6x + 9 আছে 6x + 9 ৰ কমন কি আছে কমন 3 টো কমন আছে হয় নাই 3 টো কমন লৈ লিখি দিব x + 3 থাকিব এটো 6x + 9 ৰ এটো হ'ব তাৰ পিছত মিডল টাৰ্ম স্প্লিটিং x² এটো কি হয় x² + 7x + 10 এটো 7x টো আমি 5x + 2x কে ভাঙি দিলো এটো ভাঙি দিলো 10 টো একে চেম থাকিলে তাৰ পিছত এই দুটাৰ পৰা x কমন লৈ ললো এই দুটাৰ পৰা 2 কমন লৈ ললো 2 কমন ললে আকৌ x + 5 টো কমন হৈ যাব কমন হৈ গলে কি হ'ব x + 5 * x + 2 হ'ব ঠিক আছে আৰু নাম্বাৰ 3 টো হৈছে ইউজ অফ আইডেন্টিটিজ আইডেন্টিটিজ বিলাক কোনবিলাক আছে এইবিলাক a + b whole square a minus b whole square তাৰ পিছত a square minus b square এনেকুৱা বিলাক ইউজ কৰি আমি কি কৰো ফেক্টৰাইজেশ্যন আমি ফেক্টৰাইজেশ্যনটো কেলে কৰো আচলতে ফেক্টৰাইজেশ্যন কি কাৰণে কৰা হয় এলজেব্ৰিক এক্সপ্ৰেছন বিলাক সিম্পলিফাই কৰিবলৈ পলিনোমিয়েলছৰ জিৰ' উলিয়াবলৈ এইবিলাক কৰিবলৈ কি হয় ফেক্টৰাইজেশ্যন ইউজ কৰা হয় তেতিয়াহ'লে ফেক্টৰাইজেশ্যন অলপ হ'লেও সহজ হয় নাই তেতিয়াহ'লে লাইক কৰক শ্বেয়াৰ কৰক আৰু সাবস্ক্ৰাইব কৰক ঠিক আছে